নমস্কাৰ মই নৱদীপ ছাৰ আৰু তুমি আৰু মই জোনাক তুমি জোনাক ওকে আমি কি পঢ়ি আছো এতিয়া আমাৰ পৰিৱেশ কি হয় এইটো তোমাৰ সাবজেক্টটো কি বিজ্ঞান বিজ্ঞান ন আমি আগৰ ক্লাছত কি পঢ়িছিলো বিজ্ঞানে পঢ়িছিল ন আৰু এইটো চেপ্টাৰৰ কি পঢ়িছিলো প্ৰথম কথাখিনি পঢ়িছিলো কি পঢ়িছিলো ৰিমাইণ্ড কৰি লওঁ নেকি ওকে তুমি ঘূৰি লোৱা এতিয়া প্ৰথম পাঠ আৰু এইটো দ্বিতীয় খণ্ড নহয় দ্বিতীয় পাঠটো বেলেগ এইটো প্ৰথম পাঠ তাৰমানে তুমি এটা চেপ্টাৰ এটা চেপ্টাৰ মান তুমি এবাৰতে পঢ়িব নোৱাৰা যে লাহে লাহে পঢ়িব লাগিব হয় নহয় গতিকে আমি ফাৰ্ষ্ট যিটো ক্লাছ কৰিছিলো তাত আমি ইয়াৰ প্ৰথম কথাখিনি পঢ়িছিলো এতিয়া আমি ছেকেণ্ড ক্লাছ কৰিম আজি আৰু ছেকেণ্ড ক্লাছত কি পঢ়িম এইখিনি আগৰ ক্লাছত পঢ়িছিলো হয় নহয় চোৱা পৰিৱেশ মানে কি এইটো হোৱাট ইজ এনভাইৰনমেণ্ট হাতখন নমাই থোৱা ভালকে বহিলো এনেকৈ ঘূৰি লওঁ ভালকে বহিলো এতিয়া আমাৰ চাৰিওফালে থকা জীৱ আৰু জড় সকলোবোৰ বস্তু লগ হৈ পৰিৱেশ সৃষ্টি হয় আমাৰ চাৰিওফালে মানে কি আমি য'ত থাকো তাৰ একদম চাৰিওফালে কি থাকে আমাৰ ঘৰ আছে হয় না ঘৰৰ চাৰিওফালে গছ আছে পথাৰ আছে পানী আছে সেই গোটেই বস্তুবোৰ লৈ পেলাই কি কৰে শিল চব আছে চৰাই চিৰিকটিও আছে গোটেইবোৰ চৰাই আছে বাৰ্ডছ এনিমেলছ হয় না গোটেইবিলাক লগ হৈ পেলাই কি হয় পৰিৱেশ বা কি সৃষ্টি হয় এইটো এনভাইৰনমেণ্ট হয় নহয় গতিকে আমাৰ চাৰাউণ্ডিংটো হৈছে এনভাইৰনমেণ্ট এতিয়া ইয়াৰ পিছতে এইটো কি হ'ল পৰিৱেশত কি থাকে পঢ়িছিলো আমি কি থাকে পৰিৱেশত জীৱ থাকে আৰু কি থাকে জড় থাকে হয় নহয় কোৱা চবৰে মনত আছে নাই বাৰু আমি আগৰ ক্লাছত পঢ়িছিলো যে মনত থাকিব যদি কিতাপ পঢ়িছে তেতিয়াহ'লে মনত আছে আৰু যদি ঘৰত ভালকে নাই পঢ়া তেনে মনত নাই ন জীৱ মানে কি আছিলে কোৱাচোন জীৱ মানে জীয়াই থকা বিলাক হয় না ইংলিছত কি বুলি কয় এইটো নহয় লিভিং থিংছ জীৱ হয় নহয় বায়'টিকো হ'ব গম পাওঁ আমি আৰু জড় মানে কি আছিলে মানে কি মিনিংটো কি জীয়াই নথকা গতিকে জীয়াই নথকা বিলাকক আমি জড় বুলি কওঁ তুমি জড়ৰ এক্সাম্পল দিয়াচোন এই লিখিছো হয় নহয় শিল পানী মাটি এইবিলাক হয় নে নহয় আৰু ইত্যাদি মানে হৈছে যেতিয়া তুমি চেণ্টেন্স এটা চেজ কৰা এতিয়া যদি আৰু বহুত এক্সাম্পল দিবলৈ থাকে উদাহৰণ ঢেৰ দিবলৈ আছে হয় নহয় কিন্তু তুমি আগতে চেজ কৰি দিব লাগে তেতিয়া ঢেৰ লিখিবলৈ মন নাই আৰু তুমি ইত্যাদি লিখি দিলেই হ'ব মানে ঢেৰ আছে আৰু কিবা কিবি বুজি পালা ইমানেই আৰু এতিয়া হৈ গ'ল এতিয়া মানুহ গৰু গছ এইবিলাক জীৱনে জড় বাৰু জীৱ লিভিং থিংছ হয় নহয় এতিয়া আমি নেক্সট আজিৰ যিটো ক্লাছ আছে আমি সেইটো ডিছকাছ কৰিম দেই এতিয়া এইটো ইয়াত ওলাই আছে এইটো থৈ দিওঁ ফালে পৰিৱেশক দুভাগত ভগাব পাৰি আমি যে পৰিৱেশৰ কথা পঢ়ি আছো ইয়াত দুটা পাৰ্ট আছে ইউ কেন ডিভাইড অৰ ইউ কেন ক্লাছিফাই এনভাইৰনমেণ্ট ইন টু পাৰ্টছ দুটা বেলেগ বেলেগ পাৰ্টত ভাগত ভাগ কৰিব পাৰা হয় নহয় এতিয়া তোমাৰ ক্লাছত যেনেকৈ কি থাকে ল'ৰাও থাকে ছোৱালীও থাকে হয় নহয় বেলেগ বেলেগ কৰি থৈ বহি থকা হয় নহয় এনেকৈ ল'ৰা ছোৱালী কিন্তু মানুহ দুটা ভাগত ভগাব পাৰি গোটেই মানুহবিলাক অলপমান ল'ৰা হয় আৰু অলপমান ছোৱালী হয় তেনেকৈ আমি এইবিলাক পৰিৱেশটোকো দুভাগত ভগাই দিব পাৰোঁ এতিয়া যিটো পৰিৱেশত চাবা দেই নামকেইটা কি ভিত্তি দিছে পৰিৱেশৰ উপাদান মানে কি উপাদান মানে যদি ইংলিছত চোৱা কম্পনেণ্টছ মানে পৰিৱেশত যি থাকে সিহঁতক উপাদান বুলি কয় এতিয়া তোমাৰ যদি পৰিৱেশত মানুহ আছে মানুহটো এটা কম্পনেণ্ট হয় বা পৰিৱেশৰ উপাদান হয় গৰু হয় নহয় পৰিৱেশত থাকে হয় নহয় তে তুমি কোৱাচোন মুনটো হ'ব নহয় হ'ব আমাৰ গোটেই আৰ্থৰ চ'লাৰ ছিষ্টেমৰ এনভাইৰনমেণ্টটোত আছে কিন্তু আমাৰ ঘৰৰ ওচৰত নাই আৰু হয় নহয় সেইকাৰণে নহয় বুলি কৈছে ন কিন্তু মুনটো জড় ভেৰি গুড মুন জড় কাৰণে it's all just like space rocks yes asteroids combine and making it smooth হয় কিন্তু asteroidৰ crater still আছে এটা হয় নেকি and astronauts footprints might be there for 100 years okay who was the first astronaut Neil Armstrong okay বাৰু আমি এতিয়া কি পঢ়িম so it is based on the components environment is of two types তাৰমানে পৰিৱেশত যি উপাদান আছে সেই উপাদানবোৰ ওপৰত মানে ভিত্তি কৰি পেলাই আমি দুভাগত ভাগ কৰি থওঁ এটা ভাগকেইটা কি চাম দেই আমি চুইট
এইটো কি হয় চোৱা এইটো কি লিখা আছে পঢ়া জৈৱিক পৰিৱেশ এইটো অজৈৱিক পৰিৱেশ ইংলিছত কি বুলি কয় এইটোক এইটো এনভাইৰনমেণ্ট এতিয়া জৈৱিক পৰিৱেশ কোনবিলাক চাবা দেই যিটো এনভাইৰনমেণ্টত যিটো পৰিৱেশত জীৱ বা জৈৱিক উপাদানেৰে গঠিত এতিয়া তুমি কোৱাচোন যদি আমাৰ বডিটোক তোমাৰ যদি বডিটোক যদি তুমি এটা পৰিৱেশ বুলি ভাবি লোৱা কিন্তু এই গোটেই বডিটো বায়োটিক এনভাইৰনমেণ্ট হ'ব নে এবায়োটিক এনভাইৰনমেণ্ট হ'ব কিয় because all of my organs are living yes অসমীয়াতে কোৱা still more অসমীয়া শিকি আছো না তুমি কোৱা তোমাৰ গোটেই অৰ্গেন বিলাক জীৱ জীয়াই থকা হয় নহয় কিন্তু হাৰ্টটো সবচে জীৱ হয় নি কিয় কাৰণ হাৰ্টটো বিটিং হৈ ব্লাডটো আৰু ব্লাডটো লাইফটো হয়তো সেইকাৰণেতো লাইফটো হয় সবচে বি লাইফ হয় ওকে এতিয়া তুমি যদি অনলি এটা ৰক মানে এটা শিল যদি তুমি ভাবা যদি শিলটোক তুমি যদি ইমাজিন কৰা তেতিয়া শিলটো অজৈৱিক নে জৈৱিক হয় নহয় গতিকে জড় বা অজৈৱিক যদি উপাদানবোৰ আছে তেতিয়াহ'লে আমি সেই তেনেকুৱা পৰিৱেশক কি বুলি ক'ম এবায়োটিক এনভাইৰনমেণ্ট বুলি ক'ম এতিয়া ৰ'বা দেই এটা কথা কওঁ তুমি ইমাজিন কৰিব পাৰিবানে যে জৈৱিক পৰিৱেশৰ উপাদানবোৰ কি কি মানে কম্পনেণ্টছবিলাক কি কি এটা বায়োটিক এনভাইৰনমেণ্টৰ জৈৱিক পৰিৱেশ এটাত মানে য'ত জীৱজাতীয় বস্তু থাকিব লাগিব কেইটামান নাম কোৱাচোন শিল নহয় জৈৱিক মানুহ মেকুৰী কুকুৰ মাছ সাপ ভেকুলী আমি চাওঁ দেই কিবা আহে নেকি চাবা দেই অকণ ভালকৈ বহি দিয়া ভালকৈ নমাই দিয়া দেই ছাৰপ্ৰাইজ দেই এইটো নহয় কেইটামান এক্সাম্পল হয় কিন্তু কি কি ওলালে ভাবাচোন ইয়াত নাইকিয়া হৈ গ'ল আকৌ মাতিলো দেই হয় নেকি এইটো কি হয় গৰু এইটো চৰাই এইটো এইটো কি হয় ফুল এইটো কি হয় এইটো চৰাই ন এইটো মাছ এতিয়া নামবোৰ শুদ্ধ হৈছে নাই চাওঁ দেই তোমাৰ এইটো গৰু হয় নাই গৰুটো কি বুলি কয় কাও মাছটো কি এইটো মাটি লিখিছিল ন এইটো ভুল হৈ গ'ল মই শুদ্ধ কৰিব লাগিব এইটো মই বেলেগ এখন বনাই আছিলোঁ যে তাত তেনেকৈ দেখি গ'ল এইটো ফিছ মানে মাছ হয় নহয় এইটো বাৰ্ড মানে চৰাই ট্ৰী মানে গছ টাইগাৰটো চাওঁ ওলাইছে নে স্ক্ৰীণত চাওঁ নাই ওলোৱা অ'কে টাইগাৰ মানে বাঘ হ'ব একো নহয় এইটো ফ্লাৱাৰ মানে ফুল ন অ'কে এতিয়া গম পালো ন এইবিলাক কি হয় এইবিলাক কি যদি পৰীক্ষাত সোধে কি বুলি ক'বা জৈৱিক পৰিৱেশৰ উপাদানবোৰ কি কি ঢেৰ আছে এনেকুৱা ন মই জাষ্ট কেইটামান এক্সাম্পল লৈছো বুজি পালা কিছুমান এতিয়া আমি নেক্সট চাওঁ অজৈৱিক পৰিৱেশৰ উপাদান ইয়াৰ কেনেকুৱা নাম কোৱাচোন তুমি কেইটামান জাষ্ট গেছ কৰা শিল জোনবাই কোৱা কুইকলি কোৱা শিল পানী মাটি কাঠৰ টুকুৰা গছৰ লগা আৰু কি হ'ব ফল তাতো চেলছ থাকে উদ্যান এতিয়া বাৰু ইয়াত কেইটামান উলিয়াই চাওঁ দেই আমি নহয় তুমি নকৰিবা মই কৰিম ছাৰপ্ৰাইজ চাই থাকা তুমি শ্ল'লি কি আহি গ'ল নহয় ছান লিভিং নহয় এইটো কি কোৱাচোন বাৰু বেলি হয় নহয় ছান এইটো ডাৱৰ এইটো বৰষুণ দিছে এইটো ভালকে চোৱা এইবিলাক কি হয় ৰত্ন ক'ত পঢ়িছিলা ৰত্ন 5বিধ ৰত্ন নামকেইটা কোৱাচোন 5বিধ ৰত্নৰ নাম কি আছিলে তাৰপিছতে হীৰা মুকুতা ৰূপ
তাম তেনেকুৱা ন এইবিলাক মিনাৰেলছ হয় খনিজ এইখন চকী এইটো মাটি হয় নহয় অ'কে নহয় এই মাটিখিনি দেখাইছো মই মাটিখিনি এইখিনিতে জীয়াই থকা বস্তু নে মৰি থকা বস্তু মানে জীয়াই নথকা গতিকে এইবিলাক কি হ'ব অজৈৱিক পৰিৱেশৰ উপাদান হ'ব বুজি পালা এইটো মাটি এজনী ফিচ লিখিছিল তাৰ পৰা আহি গৈছিলে সয়েল সয়েল মানে কি সয়েল মানে কি মাটি সানলাইট মানে বা ৰ'দ বা বেলিত আহিছে ন সানলাইট পোহৰ দিয়ে ক্লাউড মানে কি ক্লাউড মানে ডাৱৰ ৰেইন মানে বৰষুণ মিনাৰেলছ মানে মিনাৰেল স্পেচ আছে মিনাৰেল স্পেইন দেখাই নামি দে মিনাৰেল স্পেইনটো চাওক চবে হয় নহয় মিনাৰেলছ কোনটো এইটো মিনাৰেলছ মানে অসমীয়াতে কি পঢ়াচোন ভালকে পঢ়া খনিজ খনিজ বুলি কয় বহা এতিয়া তাত বহা আকৌ অ'কে তাৰপিছতে এতিয়া আমি নেক্সট শ্লাইডখন চাম গতিকে এইবিলাক হৈছে অজৈৱিক পৰিৱেশৰ উপাদান হয় নহয় এই গোটেইবোৰ লগ লাগি পেলাই কম্পনেণ্টছ হয় ন এইবিলাক বস্তু লগ লাগিলে যিটো যদি পৰিৱেশত থাকে আমি অজৈৱিক উপাদান বুলি কওঁ সেইটো অজৈৱিক পৰিৱেশৰ উপাদান এইটো কিন্তু একদম ইণ্টাৰেষ্টিং কথা দেই অজৈৱিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে জৈৱিক পৰিৱেশ বৰ্তি থাকে Biotic environment is dependent on abiotic factors. Yes, dependent on abiotic factors হয় নহয় কি মিনিং বুজিলা তুমি এটোত তাৰ মানে abiotic factors বিলাক বা যিবিলাক অজৈৱিক উপাদান আছে সেইবিলাক কি আছে সানলাইট হয় নহয় বেলি পোহৰ বৰষুণ পানী মাটি যদি এইবিলাক আৰু কি আছিলে বায়ু বা এয়াৰ আছিলে হয় নহয় যদি এইবিলাক বস্তু নাথাকে তেতিয়াহ'লে জানো বায়োটিক ফেক্টৰছ থাকিব জৈৱিক উপাদান গছ হ'ব জানো হয়নে গতিকে তাৰ মিনিংটো কি যদিহে এই অজৈৱিক কাৰকবোৰ থাকে ভালকে থাকে তেতিয়াহে জৈৱিক পৰিৱেশ বৰ্তি থাকে এই লাইনটো তোমাৰ কিতাপত লিখা আছে আমি তাৰ লাহে লাহে মিনিংটো বুজি চাম দেই এতিয়া ওৱান বাই ওৱান বুজিম দেই হ'বনে এতিয়া চোৱা বেলি যদি নাথাকে কি হ'ব বেলি নাথাকিলে কি হ'ব পঢ়া যদি কি আছে ইংলিছত What will happen without sunlight? Okay, তুমি জাস্ট ইমাজিন কৰা মোক কোৱা বেলি নাথাকিলে কি হ'ব Food. বেলি নাথাকিলে ফুড হ'ব তো কি গছটো কি এই ফ্ৰুটস নহয় এটা ফুড এতিয়া চোৱা বেলি যদি নাথাকে সানলাইট নাথাকে গছে নিজে ফুড বনাব নোৱাৰে খাদ্য বনাবই নোৱাৰে গম পাইছা গছে সদায় তেতিয়া লিফটো ব্ৰাউনে হৈ যাব আকৌ যদি সবচে ইণ্টাৰেষ্টিং কথাটো কি হ'ল যদি বেলি পোহৰ নাথাকে সানলাইট নাথাকে সানলাইটত কি আহে আমাৰ ওচৰলৈ এনাৰ্জি আহে শক্তি আহে আমি শক্তি পাম জানো শক্তি যদি আমি যদি শক্তিয়ে নাপাওঁ এনাৰ্জিয়ে নাপাওঁ তেতিয়াহ'লে কেনেকৈ ছাৰ্ভাইভ কৰিম কেনেকৈ জীয়াই থাকিম আমি হয় নহয় গতিকে আমাক ছান লাগিবই সানলাইট নাথাকিলে আমি একোৱেই নহয় লাগিবই আমাক গম পালা মুনটো জাষ্ট মই এটা এক্সাম্পলহে লৈছো কিন্তু মুনে আমাক ডাইৰেক্ট এনাৰ্জি নিদিয়ে আকৌ কিন্তু যোনকেইটা এনিমেলছ ৰাতিতে hunt কৰা সেইটো difficult হ'ব because they need moonlight to actually hunt. What do you mean? কি কৈছে বুজি পোৱা নাই মই মানে যদি ৰাতি থকা প্ৰাণীকেইটা মানে খাদ্য বিচাৰিব নোৱাৰে তেতিয়া সিহঁতক গোটেই মৰি যাব আৰু এই খাদ্যকেইটা গোটেই মিনছ কি বুলি কয় কি বুলি কয় মানে যেতিয়া বেছিকে থাকে ইংলিছতে ক তেতিয়া মানে বেছিকে আহিব যেতিয়া মানে প্ৰাণীকেইটা যোনকেইটা ক ইংলিছতে কৈছে মই বুজি পাম নহয় okay means I'm telling if all the night animals which hunt at night just think like if I just turn off all the lights would you see no then it's also the same for owls bats and any type of night animal you can think of so they need the moonlight to actually hunt not but they have night vision no they not
Notice. But the thing is not that here. ভালকে শুনা কথাটো মই যেতিয়া বেলি নাথাকে বুলি কৈছো বেলি বস্তুটোৱে নাই জাস্ট ইমাজিন বেলি নাই তেতিয়া আন্ধাৰ হ'ব আন্ধাৰটো নহয় এনাৰ্জি নাপাম কাৰণ আমাক এটা ষ্টাৰ লাগিব ন এনাৰ্জিৰ কাৰণে যদি বেলিটোৱে নাথাকে তেতিয়া এনাৰ্জি পাম জানো আমি তেতিয়া মুনেও এনাৰ্জি নাপায় কাৰণ মুনৰ এনাৰ্জিটো ডাইৰেক্ট নিজৰ নহয় নহয় তাৰ পোহৰ বেলিৰ পোহৰ আহি পেলাই যেতিয়া জোনবাইত পৰে তেতিয়াহে এনেকৈ ৰিফ্লেক্ট হৈ আহে কাৰণে আমি দেখোঁ হয় নহয় যদি বেলিয়ে যদি নাথাকে মুনলাইটো নাথাকিব বুজি পালা আমি ল'ব পাৰোঁ এক্সাম্পল বাট ইয়াৰ পৰা আমি চবচে বেছি এনাৰ্জি পাওঁ সেইকাৰণে মনত ৰাখিবা যদি ছানলাইট নাথাকে বেলি নাথাকে তেতিয়াহ'লে আমি ভাবাচোন এইটো ইমাজিন কৰা এতিয়া চোৱা য'ত ছান আছে বেলি পোহৰ আছে তাত পুৰা পোহৰ হৈ থাকে হয় নহয় আৰু য'ত ছানটো নাই চব ডাৰ্ক হয় নহয় ক'ত ইণ্ডিয়া ক'ত আছে এইটো ন এতিয়া আন্ধাৰটো হৈছে কিন্তু how is like spinning in seconds এইটো জাষ্ট এনিমেশ্যন বাৰু নেক্সট আমি চাওঁ এতিয়া কোৱাচোন ইয়াত থৈ দিওঁ এতিয়া কোৱা কি আছে এইটো বায়ু নাথাকিলে কি হ'ব বায়ু নাথাকিলে কি হ'ব if there is no air কি হ'ব তেতিয়া ভাবা then we will not live কেনেকে অসমীয়াতে কোৱা then we will not live বায়ু আমাক কিয় লাগে wind না oxygen air because air contains oxygen right yeah if there is no oxygen then how will the plant survive and we the animals won't survive too and the crops will be dead okay এতিয়া তাৰ মানে অসমীয়াতে মিনিংটো কি হ'ল কোৱা অক্সিজেন নাথাকিলে কি হ'ব অক্সিজেন যদি নাথাকে তেতিয়া আমি গোটেই মৰি যাম হয় নেকি সব মৰি যাব হয় নহয় অক্সিজেন লাগে আমাক হয় নহয় অক্সিজেন কিয় লাগে আমাক অক্সিজেন টু ব্ৰিথ অসমীয়াতে কোৱা ভাবা অসমীয়াত ব্ৰিথটো কি বুলি কয় উশাহ লোৱা উশাহ ল'বলৈ আমাক অক্সিজেন লাগে হয় নহয় অ'কে জাষ্ট ইমাজিন এয়াৰ নাথাকিলে কি হ'ব এয়াৰ মিনছ এটমছফিয়াৰ হয় নহয় বায়ুমণ্ডল এতিয়া এইটো আৰ্থ হয় নহয় পৃথিৱী এইটো ভেনাছ মানে ভেনাছ কি আছিলে নামটো শুক্ৰ গ্ৰহ নহয় এনেকুৱা যদি আছিলে মানে যদি ইমাজিন কৰা যে এনেকুৱা থাকিলে যদি এয়াৰ নাথাকে আৰ্থটো কেনেকুৱা হৈ যাব ভেনাছৰ এইটো এয়াৰ থকা ব্লুটো এয়াৰ থকা এইটো এয়াৰ চেয়াৰ নাই একদম পুৰা কোনোৱে নাথাকিব হয় নহয় ইম্পচিবল বুজি পালা ইম্পচিবল এতিয়া আমি নেক্সট চাওঁ পানী নাথাকিলে কি হ'ব ইফ দেৰ ইজ ন' ৱাটাৰ পানী আমাক লাগে নাই খাবলৈ পানী কাক লাগে আমাকো লাগে পানী ন মানে মানুহক লাগে আৰু গছে পানী খাই জানো কেনেকে খায় কেনেকে খাই জানো ৰুটছ বিলাক অসমীয়াত কি বুলি কয় শিপা গছৰ শিপাই মাটিৰ পৰা পানী ওপৰলৈ শুহি লৈ যায় হয় নহয় যদি পানী নাথাকে চাবা কি হ'ব পৃথিৱী হয় নহয় এখন পানী আছে নে কেনেকে গম পাবা পানী আছে নাই কোৱা নীলা নীলা হৈ আছে হয় নহয় এতিয়া ইয়াত যদি পানী নাথাকে যদি এইটোতো দেখাত গোল হয় নহয় পৃথিৱীখন গোল হয় নহয় হয় নেকি হয় জানো চোৱা যদি পানী নাথাকে পৃথিৱীখন দেখাত কেনেকুৱা গোল হয় জানো নহয় এনেকুৱা কিবা বেকা বেকি চেপ হয় নহয় এইটোৱে নামটো কি এইটো জিঅইড গতিকে এইটো চেপটো এনেকুৱা যদি পানী নাথাকে কি হ'ব আমি কোনো নাথাকিম বাচি হয় নহয় পানী আমাক লাগিব নাই হয় না পানী লাগিব নাই এতিয়া আমাক গতিকে যদি গোটেইখিনি চইলেৰে ভৰ্তি মানে ভেনাছৰ চইল আৰু বাৰু এতিয়া আমি নেক্সট চাওঁ দেই চোৱা পানী নাথাকিলে যদি এতিয়া পানী কমি যায় বৰষুণ যদি নিদিয়ে পানী কমি যায় এইটো কি হৈছে কোৱাচোন ফাটি গৈছে নে মাটি যদি এনেকৈ মাটি ফাটি ৰিয়েল যে খেতি কৰিছিলে ধান খেতি কৰিছিলে হয় নহয় যেতিয়া বৰষুণ নিদিব মাটিটো ফাটি যায় শুকাই যায় আকৌ হয় নহয় শুকাই গ'লে এতিয়া গছ ভাল হ'ব জানো খেতি ভাল হ'ব জানো
ফিল্টাৰৰ পানী দিবা ভাবা কিমান পানী লাগিব যদি গ্ৰাউণ্ড ৱাটাৰে নাথাকে পানী তলত মাটি তলত যদি পানী নাথাকে কিমান পানী দিব ইয়াত পানী গতিকে পানী নাথাকিলে এনেকুৱা খৰাং হৈ যাব আমি খাবলৈ নাপাম একো হয় নহয় গছো ডাঙৰ নহ'ব এতিয়া আমি বেলেগ এটা চাওঁ মাটি নাথাকিলে কি হ'ব যদি চইল নাই Really scarlet, yeah, we would just fall through the crust, right? And the crust, what's the crust like? Crust are piece of ki layer hai? মেগমা আহে নেকি We will be barefoot on magma. Just imagine how burning will be. Just imagine. Just explain it. ৰ'বা আমি সেইটো কথা পাতি লওঁ বৰষুণটো নহয় গতিকে যদি মাটি নাথাকে এতিয়া মাটিত আমি কি কৰোঁ কোৱা Hello. মাটিত খেলো আৰু কি কৰোঁ কোৱা খেতি কৰোঁ খেতি কৰিলে কি পায় খানা পায় খাদ্য পায় হয় নহয় ফুড পায় হয় নহয় গছ হয় যদি মাটিয়ে নাথাকে তেতিয়াহ'লে আমি খাদ্য নাপাওঁ মাটিত কি থাকে সৰু সৰু পোক থাকে নহয় কেঁচু থাকে কেঁচু যে আৰ্থৱৰ্ম থাকে নাথাকে পোকবিলাকো থাকে যদি মাটি নাথাকে সিহঁতেও ছাৰ্ভাইভ নকৰিব হয় নহয় তেতিয়া ভালে কিয় কাৰণে সিহঁতক সদায় এনেকৈ কৰে অ'কে এতিয়া আমি নেক্সট যাওঁ বৰষুণ নাথাকিলে কি হ'ব বৰষুণ দিছে চোৱা ইয়াত হয় নহয় হয় নহয় পুৰা বৰষুণ পৰি আছে এতিয়া বৰষুণ নিদিলে কি হয় আমি কি আছিলে সেইটো আমি চালো কি জোৰকে কি আছিলে বৰষুণ দিয়া নাটকত যে গাইছিলা বৰষুণ জোৰ কৰি দিয়া তাৰপিছতে ভূপেন মামাৰ বিস্ত্ৰী ভূপেন মামাৰ গানটো নেকি কিবা এটা আছিল ন গতিকে যদি বৰষুণ নিদিয়ে বৰষুণ নিদিলে আৰু কি হ'ব আৰু বৰষুণ দিলে কি হ'ব চোৱা বৰষুণ দিলে পানী নাপাম এনেকুৱা হ'ব বৰষুণ নিদিলে গোটেই মাটি ফাটি যাব আৰু নাই লাহে লাহে চব ডেষ্ট্ৰয় হৈ যাবগৈ আৰু থাকি যাব কিন্তু আমি ছাৰ্ভাইভ কৰিম জানো বৰষুণ নাথাকিলে ডেজাৰ্ট হ'ব ডেজাৰ্ট হ'লে কিমান ডাঙৰ ঘটনা ঘটিব নেক্সট আমি চাওঁ এতিয়া কি বুজিলোঁ গতিকে আমি বুজিলোঁ কি বুজিলে কোৱা পৰিৱেশত ভাগ কেইটা দুভাগ হয় নহয় জৈৱিক আৰু অজৈৱিক সেইটো গম পালোঁ এতিয়া অজৈৱিক কাৰক নাথাকিলে সেইটো টাইপ অফ পঢ়া অ'কে জৈৱিক কাৰক নাথাকিলে অজৈৱিক কাৰক নাথাকিলে জৈৱিক পৰিৱেশ নাথাকে তাৰমানে যদি অজৈৱিক কাৰক নাথাকে কোনবোৰ অজৈৱিক কাৰক আছিলে ছানলাইট পানী হয় নহয় তাৰপিছতে আৰু কি আছিলে মাটি আৰু বায়ু বৰষুণ হয় নহয় যদি এইবিলাক বস্তু নাথাকে আমি ছাৰ্ভাইভ কৰিম জানো আমি জীয়াই থাকিম জানো নাথাকো গতিকে ইয়াৰ অৰ্থটো হ'ল তাৰ মিনিংটো হ'ল কি যদিহে অজৈৱিক কাৰক নাথাকে তেতিয়াহ'লে জৈৱিক পৰিৱেশ নাথাকে means without abiotic factors your biotic environment cannot কি হ'ব exist হয় নহয় so biotic environment is dependent on abiotic factors বুজি পালো নে হৈ গ'ল বুজি পালা অ'কে তোমাৰ ফ্ৰেণ্ডছ বিলাকে বুজি পালে নে সোধা তোমালোকে বুজি পালা নে আৰু ভাল পাইছে নে সোধা আৰু ভাল পাইছে নে তোমালোকে অ'কে আমি কি ক'ব লাগিব কমেণ্ট কৰিব লাগিব ন আমাক ক'ব লাগিব হয় নহয় আৰু গতিকে এইটোৱে যদি হয় তেতিয়াহ'লে আমি আৰু কি কৰিম ধুনীয়াকৈ আৰু হয় নেকি অ'কে আমি এতিয়া কি বুলি ক'ম আজি ক্লাছটো শেষ আৰু ন আমি নেক্সট ক্লাছত সকলোকে আকৌ লগ পাম ধন্যবাদ